হেল্ল' গাইজ নমস্কাৰ মই দীপশিখাই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি অকণমান পৃথক ভিডিঅ' এটা লৈ আহিছোঁ। পৃথক নহয়, অলপ একে আৰু যোৱাবাৰ ভিডিঅ'ত যিহেতু মই দেখাইছিলোঁ পথাৰত ৰবাব টেঙা খাবলৈ যোৱা, এতিয়াও অলপ তেনেকুৱাই আৰু ভিডিঅ'টো। কিন্তু কথাটো হ'ল যে মোৰ বা ঘৰত নাথাকে, চাকৰি কৰে, কিন্তু আগতে সৰু থাকোঁতে আমি সদায় মাৰ লগত যাওঁ পথাৰত ভাত খাওঁগৈ আৰু পথাৰত ভাত খাই খুব ভাল লাগে। আচলতে ঘৰত যিখিনি ভাত খাই ভাল নালাগে সেইখিনি পথাৰলৈ নিলে কিবা এটা সোৱাদ হৈ যায়। মানে আমি প্ৰতিবাৰেই যাওঁ পথাৰত ভাত খাওঁগৈ। গতিকে বা যিহেতু ঘৰত নাথাকে, চাকৰি কৰে, তাই মিটিং আছিলে গুৱাহাটীত, গতিকে মিটিঙৰ পৰা বাহিৰে তাই ঘৰত সোমাব, তাৰ পাছতহে মানে চাকৰি জেগালৈ যাব আৰু। গতিকে তাই ক'লে কি যে বাহিৰে ঘৰত সোমাম আৰু পথাৰত গৈ ভাত খামগৈ। আৰু তাইৰ লগৰ একে ডিপাৰ্টমেণ্টতে কৰে বা এজনীও ক'লে কি ময়ো পথাৰলৈ যাম, যিহেতু তেওঁলোক টাউনত থাকে, গতিকে ইমান পথাৰত আহি পোৱা নাই, গতিকে তেওঁলোকেও বিচাৰে পথাৰত গৈনো কেনেকুৱা লাগে। আৰু তেওঁৰ ল'ৰা ছোৱালী মানে তেওঁৰ ল'ৰা দুটাও আহিছিলে লগতে। গতিকে আমি পথাৰত গৈ কিনো কৰিলোঁ আপোনালোকক দেখাওঁচোন বলক। মাছ মাৰিলোঁ আৰু বহুত কিবা কিবি এনজয় কৰিলোঁ। আৰু এইখিনিতে কৈ থওঁ মোৰ বাই কি চাকৰি কৰে। বা হ'ল মাৰ্ঘেৰিটা ব্লকৰ BDO আৰু যোনজনী বা লগত আহিছে তেওঁ হ'ল তিনচুকীয়া ইটাখুলিৰ BDO। গতিকে বলকচোন চাওঁ ভিডিঅ'টোত আমি কিনো কৰিলোঁ। হয় না টুকু? আমাৰ টুকু কিন্তু নগ'ল দেই। টেঙা এটা ছিঙি লওঁ, পথাৰত খামগৈ। টেঙা বাই বাই, মই নাযাওঁ দেই। এতিয়া আমি আহি পথাৰত পাই গ'লোহি আৰু ভাত বনাবৰ কাৰণে এতিয়া চৌকা এটা খান্দি লওঁ। পথাৰত যিহেতু কোৰ নাই, গতিকে দা দিয়ে বমাই খান্দি দিলে। আৰু এতিয়া এইফালে কাটি থকা হৈছে টেঙা। এইফালে আমাৰ দুগৰাকী BDO বাইদেউ ধান দাবলৈ পাৰিছে নাই? আৰু এইজনী হ'ল মোৰ মৰমৰ বাজনী। এয়া আমি টেঙা খাই ল'লোঁ, কিন্তু বহুত টেঙা, ৰবাব টেঙাৰ নিচিনা নহয়। তাৰপিছত পোৱালীকেইটাই উৎপাত কৰিলে মাছ ধৰোগৈ বুলি। এইবিলাক যিহেতু পথাৰত পানীবিলাক শুকাই গ'ল আৰু এডোখৰত খেতিও কৰা নাছিলে, গতিকে পানীৰ যোনবিলাক ডুং আছে তাতে মাছবিলাক পৰি আছিলে। আৰু আপোনালোকেতো শুনিছে দলনিত পোনা মেলা বুলি, সেইটোৱেই আৰু সেই পোনাবিলাকে ধৰিছোঁ। যিহেতু পানী শুকাই গ'ল, গতিকে মাছবিলাক পুখুৰীলৈ গুচি গ'ল, কিন্তু পোনাবিলাক ইয়াতে থাকি গ'ল। তাৰ পাছত মাকে পোৱালীকেইটাক সাঁতোৰগৈ যা বুলি নমাই দিলে। পথাৰৰ কাষৰ খাল টাইপ এটা আছিলে, বেছি দ নহয় বাৰু, কাৰণ টাউনতনো এইবিলাক আমি ক'ত পায় ন, হয়নে নহয় কওকচোন? তহঁতি বইল কৰিলে মাংস ন? আমি মাছ মাৰি থাকোঁতে দেখিয়ে নাপালোঁ মোৰ মাংস। আৰু এয়া হ'ল গাহৰি মাংস, 15 কেজি আনিছে। যিমান পাৰোঁ পথাৰত খাম আৰু থাকাখিনি মানে শুকুৱাবলৈ লৈ যাব বাজনীয়ে। এইখিনি মাংস হেৰি খৰিকাত দিম ন? মাছ পাইছিলে যেনেকে ভিতৰত সোমাই আছিলে, সেই চেৱা গছজোপাটো তাৰমানে ভিতৰত এটা পোক ধৰে। সেই পোকৰ মানে যিটো লেতাটো এনেকুৱা হেৰি আৰু যেনেকে পখিলাৰ লেতা হ'ব বাইদেউ, সেই ভিডিঅ' যাওক আৰু বেলেগ এডাল মানুহে চেৱা গছ কাটি কাটি পেলাই দিয়ে। এনেকুৱা হ'লে হ'বই আৰু। এইফালে ভাজি থকা হৈছে লাই শাক আৰু গাহৰি মাংস, আৰু এয়া হ'ল গাহৰি খৰিকাত দিয়া। মানে পুৰা কাৰ লোভ লাগিছে। কিন্তু বেছি হাঁহ নাখাবি হা, মাছ মাৰিব নোৱাৰিবি, পানীতে পৰি যাবি হাঁহি। হৈ যাব, বইল মাংস হে। গাহৰি মাংস উইথ ৰহি, ৱাও।
এইটো নালাগে নেকি পুৰাটোৱে খাওঁ পুৰাটো খাওঁ পুৰাটো খাই বেছি টেষ্টি লাগিব জলকীয়া ল দি দিয়ক বাইদেউ দি দিয়ক আপুনি পুৰা ইহঁতকো এটুকুৰা পুৰাটো দি দিয়ক পুৰা ইহঁতকো দি দিয়ক অলপ তেল হ'লে বিয়ে নাখাব টান আছে জানো ইমান ভাল মানুহ মই দেখা নাই দেই নাখাওঁ মাছ ধৰিমগৈ গৈছোঁ আকৌ ৰ'বা ভাত কালে বাঢ়িছে তেতিয়াহ'লে চব সাঁজ খোৱাত ব্যস্ত ময়ো খাইছোঁ বেছি নাই খোৱা কিন্তু দেই অকণমান খাইছোঁ সাঁজ চাজ খাই মেলি এতিয়া মাছ মাৰিবলৈ বুলি ওলালোঁ অথনি যে পোৱালীকেইটা সাঁতুৰিছিলে তাতে পূৰা বহুত মাছ দেখিলোঁ মানে ঘৰৰ পৰা জালখন অনোৱালোঁ এজনক তাৰপাছত এতিয়া মাছ মাৰিম কিমান মাছ পালা চাওঁ দেখুৱাই দিয়া দাঙি দিয়া ই পাইছে নেকি মাছ মাৰিবলৈ নাই যেনে তেনে মাৰিলো এনে মাছ বেছি আছে যে কাৰণে উঠিছে আকৌ ধৰি লওঁ ৰ দে নিং কৰি দুজনী আছে ACS অফিচাৰৰ লগত আজি মাছ মাৰিছোঁ মজা মাছ কিন্তু দেই বহুত গৈছে এইবোৰ ঘৰত বাচি ল'ম আৰু ধুনীয়াকৈ মাক মাতি দিয়া চাই ভাল পাব মাতি দিয়াচোন মা এইফালে পিছত ৰাতিতে মানগে ৰাতি অকণমান উঠিলে সঁচাকে এতিয়া সিহঁতি বেহুচ হ'ল এইকেইটা চোৱা আমাক ইমান উঠিলে চোৱা আমাৰ ভিনদেউ আহিছে মাছ চাবলৈ কিমান পালো ধুই দিয়া না যাবগে নালাগে যাবখিনি কেনেবাকে গুচি গ'ল বোলে গোটেই কষ্ট কৰিয়ে দিবগে পুখুৰীটোত গৈ মাছখিনি আনিবগে জেচিবি খনা এইটো নামি নাই পোৱা আমি জেচিবি খনা দয়ে হ'ব নিদি যাব তাত দুবৰীয়ে দিয়ে না দুপোলা বান্ধি আমি ফৰিঙো মাৰিলে ধৰিম আজি যাব দেই ৰাতিকে নিংকৈ কিজনী ভাজি সাঁজ খুৱাম সঁচাকে হাতো দিলা নেহাতি দেই আৰু এতিয়া ভাত খাবলৈ লৈছোঁ চাউল ধৰিছে অকণমান আৰু এবাৰ ভাগৰ হয় নাই অকণমান লাগিছে লাগিছে ঠাণ্ডা আতে নেপাইছো নিজে নিজে লৈ লওকচোন চবে নেলাগে ভৰিখন নধৰা হৈছে ভাতে চব খাই মই যিহেতু মাছ মাৰিলোঁ গোটেই মানুহজনীয়ে তিতিলোঁ পুৰা ঠাণ্ডা লাগিছে সেইকাৰণে জুই কিনাৰত খাইছোঁ বেলি দুবাৰ সময়ৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া যে লাগিছে বেলিটো চাওকচোন কেমেৰাটো ভিনদেউৱে ধৰি আছিলে
লৈছে মই হাঁহ মাক মই কি গীতত উঠিব লাগিবতো আমি দেখিব লাগিব আলহী থাকিলে ভাল লাগে খাবলৈ নহ'লে থাকিলেও এতিয়া পথাৰৰ দিন যিহেতুকে অলপ জুম কৰি দিলোঁ দেই জুম কৰি মানুহে মানে এই খোৱাটো মই উলিয়াইছোঁ ময়ো আছিলোঁ এতিয়া অলপমান ফটো ছেশ্যন আৰু ফৰেনৰ ধাননিত বুলি আপোনাক এতিয়া মই জুম কৰি দেখাই দিলোঁ বহুত ধুনীয়া লাগিছে বেলিও ডুবিলে আৰু বস্তু বাহানিবিলাক বান্ধি লৈছোঁ এতিয়া ঘৰলৈ যাওঁগৈ আৰু কেনেকুৱা লাগিলে আজি এফালে চাই কওক মজা ফাৰ্ষ্ট টাইম বহুত ভাল লাগিব যাওঁগৈ আৰু এতিয়া খাই মেলি মাছ চাছ মাৰিলোঁ বেলিও ডুবিলে আমিও যাওঁ বাঘ বোলে ওলাই ইয়াত খোজ আছিলে হেৰিয়াত পথাৰ মাজত ধানখিনি চোৱা নাই ইমান ধুনীয়া ধুনীয়া চিৰা হৈছে এনেকুৱাই হয় জহা ধান কণ জহা ইমান গুটি গুটি ট্ৰেইনডালৰ দেখিলোঁ ধুনীয়াকৈ গাটো ধুই এতিয়া ব্লেংকেট ল'ম পিছফালে বাঘ আছে নিচিনা লাগিছিলে খাই লৈছোঁ একবাৰ গোটেই তিতিবুৰি শেষ এতিয়া পিতাইজনীয়েতো গাড়ীখনত সোমাই দিব নোৱাৰি এইখন বিছনা চাদৰ লৈ আছোঁ পূৰা মেৰিয়াই ল'ম গাত তাৰপাছতে গাড়ীত সোমাম আৰু বিৰাট ভাগৰ লাগিছে মজাও লাগিলে কিন্তু বহুত বেছি এতিয়াই কৰিম পিছত মোৰ পেণ্টটো যিহেতু চুটি গতিকে মই বিচনা চাদৰখনে পিন্ধি লৈছোঁ ঠাণ্ডাও লাগিছে ন এতিয়া যিহেতু মই তিতিলোঁ গতিকে গাড়ীখন লৈ যিহেতু যাব নোৱাৰিম গতিকে বাইকখন লৈ মই চলাম বা আৰু মই বাইকত যাম লুঙি খোল খাই গ'ল তাৰপাছতে গাড়ীখন ভিনদেউৱে লৈ যাব গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যি পাৰোঁ দেখুৱালোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে যাওঁগৈ আৰু এতিয়া নহয় পেণ্টটো চুটি নাই আন্ধা হৈছে একেবাৰে আন্ধা উঠিছে কিটো হ'ল নে হাই নিউট্ৰেল কৰি ল নিউট্ৰেল কৰি ল নিউট্ৰেল কৰি ল এয়া আমি আহি ঘৰ পাই গ'লোহি আমিও বাই বাই কৰিলোঁ আৰু দেই বাই বাই আজিলৈ